1 নম্বৰ প্ৰশ্ন দীৰ্ঘ হৰণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্তি অৰ্থাৎ খাবদি নাইবা কোনবোৰৰ নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি থাকিব বৰ্ণনা কৰা। তাৰমানে আমাক হৰণ কৰি নকৰাকৈ দশমিক বিস্তৃতিটো ওলাব কৈছে, হৰণ কৰিব নালাগে। এতিয়া 1 নম্বৰ প্ৰশ্ন 13/3125। এতিয়া 3125 13ক হৰণ নকৰাকৈ আমি ইয়াৰ দশমিক বিস্তৃতিটো ওলাব লাগিব। হ'ল ঠিক আছে। প্ৰথমতে আমি চাই ল'ম এনেকুৱা ক্ষেত্ৰত আমি ওপৰ লব আৰু হৰটো মানে কাটাকাটি গৈ আছে নেকি সেইটো চাম নাযায়। গতিকে আমি এই হৰ যিটো আছে তাক আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিম। 3125 দেখা পালোঁ যে এককৰ ঘৰত 5 আছে, গতিকে 5ৰে হৰণ যায়, 5ৰে 3টো হৰণ নাযায়, গতিকে 31ক হৰণ যাব। 5 6 গুণ 30, বাকী থাকিল 1 12 হ'ল। 2ৰ আগত এই বাকী থকাটো লৈ আহিলোঁ 12 হ'ল। 5 2 গুণ 10, বাকী কিমান থাকিল 2 থাকিল। 25 হ'ল। 5ৰ আগত 2 আহিলে 25 হ'ব। 25ক 5ৰে 5 5 গুণ 25, 5 বাৰ যাব। এতিয়া আকৌ এককৰ ঘৰত 5 দেখা পালোঁ, গতিকে এইটোক 5ৰে হৰণ যাব। 5ৰে ইয়াক হৰণ কৰিলে কি হ'ব 5 গুণ 5, বাকী কিমান থাকিল 1, গতিকে 2ৰ আগত আনিলোঁ 12 হ'ল। 5 2 গুণ 10, বাকী থাকিল 2, 25 হ'ল। 5 5 গুণ 25। 125ক 5ৰে হৰণ কৰিব লাগে, কাৰণ কিয় এককৰ ঘৰত 5 আছে। 5ৰে 12 কেইবাৰ যাব, 5 2 গুণ 10, বাকী থাকিব 2, 25 হ'ল। 5 5 গুণ 25, ঠিক আছে। এতিয়া 25 ভাগফল পালোঁ, আকৌ 5ৰে ইয়াক হৰণ যায়, 5 5 গুণ 25, শেষত 5 পালোঁ। এতিয়াকে 3125 = 5 to the power 5। কিয় 5 to the power 5 হ'ল? কাৰণ ইয়াত বাহিৰত কেইটা আছে 1 2 3 4 5টা উৎপাদক পালোঁ, গতিকে 5 to the power 5। এতেকে যেহেতু 13/3125ৰ হৰৰ মৌলিক উৎপাদকীকৰণ 2 to the power n 5 to the power m আৰ্হিৰ। এইটো কিয় কোৱা হৈছে 2 to the power n 5? কাৰণ ইয়াৰ লগত কি পূৰণ কৰিব? 2 to the power 0 পূৰণ কৰিব পাৰি নে নোৱাৰি? পাৰি। ইয়াৰ লগতো 2 to the power 0 পূৰণ কৰিব পাৰি। 2 to the power 0 মানে 1 হয়, 1টো সবৰে উৎপাদক হয়, গতিকে 2 to the power 0 পূৰণ কৰি 2 to the power n 5 to the power m হৈ আছে। গতিকে ইয়াত মই দেখাই থকা নাই, নিজে বুজি পালে হ'ল। গতিকে 2 to the power n 5 to the power m আৰ্হিৰ আছে, গতিকে 13/3125ৰ দশমিক বিস্তৃতি খাবদি হ'ব। আৰু তোমালোকে এটা কথা মনত ৰাখিবা যে যদি অকল 5 মাত্ৰ উৎপাদক থাকে তেতিয়াও আমি 2 to the power n 5 to the power m বুলিয়ে ক'ম, বা অকল 2 মাত্ৰ থাকিলেও 2 to the power n 5 to the power m বুলিয়ে ক'ম, ঠিক আছে। এতিয়া গম পালোঁ যে 13/3125ৰ দশমিক বিস্তৃতি খাবদি, গতিকে দীৰ্ঘ হৰণ মানে হৰণ নকৰাকৈ আমি ইয়াৰ দশমিক বিস্তৃতিটো ওলাম। কেনেকৈ ওলাম? 3125 আছিল 5 to the power 3, ওপৰত 13। এতিয়া 5ৰ লগত 2 পূৰণ কৰিলে 10 হয়, গতিকে 2 পূৰণ কৰিলোঁ, কিন্তু ইয়াৰ ঘাত কিমান আছে 3, গতিকে ইয়াৰো ঘাত 3 দিলোঁ। এতিয়া 2 কিউব হ'ল, 2 কিউব তলত পূৰণ কৰিলোঁ, গতিকে ওপৰতো পূৰণ কৰিব লাগিব, ঠিক আছে। 13 × 2 কিউব মানে 8, তলত 5 2 = 10, মানে 5 × 2 লিখিলোঁ, ওপৰত 3 ঘাত লিখিলোঁ, ঠিক আছে। ওপৰত 13 × 8 মানে 104, তলত 5 2 = 10 কিউব, ঠিক আছে। এতিয়া যেহেতু 10ৰ ঘাত 3 আছে, গতিকে দশমিক কেইঘৰ আগত দশমিক হ'ব? 3 ঘৰ আগত দশমিক হ'ব, ঠিক আছে। 2 নম্বৰ প্ৰশ্ন 17/8। প্ৰথমত আমি হৰৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিম। 8ক মৌলিক উৎপাদক বিশ্লেষণ কৰিলে 2 4 গুণ 8, 4ক আকৌ 2ৰে যাব, 2 2 গুণ 4, গতিকে এতেকে 8 = 2 কিউব। এতেকে 17/8ৰ হৰৰ মৌলিক উৎপাদকীকৰণ 2 to the power n 5 to the power m আৰ্হিৰ, ঠিক আছে। গতিকে যেহেতু হৰৰ মৌলিক উৎপাদকীকৰণ আৰ্হি 2 to the power n 5 to the power m হ'ল, গতিকে 17/8ৰ দশমিক বিস্তৃতি পৰিসমাপ্ত অৰ্থাৎ খাবদি হ'ব, ঠিক আছে। এতিয়া যেহেতু দশমিক বিস্তৃতি খাবদি হয়, গতিকে দশমিক বিস্তৃতিটো আমি নিৰ্ণয় কৰিম। 17/8, এতিয়া 8 মানে কি আছিল 2 কিউব, 17/2 কিউব। এতিয়া যেহেতু 2 কিউব আছে, গতিকে 2ৰ লগতো 5 ইণ্টু কৰিলে 10 হয়, গতিকে 5 পূৰণ কৰিলোঁ, কিন্তু ইয়াৰ 2ৰ ঘাত কিমান 3, গতিকে ইয়াৰ ঘাতো 3 দিলোঁ, কিমান পালোঁ 5 কিউব। এতিয়া অকল 5 কিউবটো তলত হৰত মাত্ৰ পূৰণ কৰিলে নহ'ব, লগতো পূৰণ কৰিব লাগিব, গতিকে কৰিলোঁ। কৰাৰ পিছত কি পালোঁ? তলত পালোঁ 2 × 5 হ'ল কিউব, ওপৰত পালোঁ 17 × 5 কিউব মানে 125 হ'ল। তাৰমানে 17 × 125 মানে 215, আৰু 2 5 গুণ 10 to the power 3। দশমিক
ইয়াত 10ৰ ঘাত কিমান 3 গতিকে দশমিকৰ আগত 3 দশমিকটো 3 গৰ আগত হ'ব ঠিক আছে 1 নম্বৰৰ 4 15/1600 15/1600 ইকুৱেল টু আমি দেখিলা পালো যে এই দুটা সহমৌলিক নহয় ইহঁতৰ মাজত সাধাৰণ উৎপাদক আছে গতিকে আমি প্ৰথমত ইহঁতক সহমৌলিক বনাই লম গতিকে 15/1600ক আমি 5ৰে কাটাকাটি কৰিব পাৰো 5ৰে 15ক 3 বাৰ 5ৰে 16ক না যায় গতিকে 5 3 গুণ 15 হ'ল বাকি থাকিলে 10 হ'ল 5 2 গুণ 10 0 0 আৰু তো কাটাকাটি না যায় তাৰ মানে ইহঁতৰ মাজত ইহঁত দুটা কি হ'ল সহমৌলিক হ'ল ইহঁতৰ মাজত সাধাৰণ উৎপাদক 1 হয় গতিকে 3/320 হ'ল এটা এই হৰ যেটো আছে তাৰ আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিম 320 ক আমি প্ৰথমতে শূন্য আছে যেহেতু 2 ৰে হৰণ কৰিম 2 2 16 গুণ 32 এটা শূন্য আহি গ'ল ঠিক একে 2 8 গুণ 16 বাকি শূন্য এটা 2 ৰে 8 কেবাৰ 4 বাৰ শূন্য নামি গ'ল 2 ৰে 4 কেবাৰ 2 বাৰ শূন্য নামি গ'ল 2 ৰে 2 কেবাৰ এবাৰ শূন্য নামি গ'ল তে 2 ৰে 10 কেবাৰ 5 বাৰ আৰু তো না যায় গতিকে কি লিখিলো এটাকে 320 ইকুয়াল টু 2 ইয়াত কেইটা আছে 1 2 3 4 5 6টা আর 5 এটা গতিকে 320 ইকুয়াল টু 2 টু দি পাওয়ার 6 ইনটু 5 এটাকে 15/1600 এর হরণ মৌলিক উৎপাদকীকরণ 2 টু দি পাওয়ার n 5 টু দি পাওয়ার m আর হির গতিকে 15/1600 এর দশমিক বিস্তৃতি খাবদি হব গমটো পালাই এতিয়া 15/1600 ইকুয়াল টু 3/320 এটা এই মাত্র পালো যে 320 মানে কি হয় 2 টু দি পাওয়ার 6 ইনটু 5 উপৰত 3 হল ইয়াত 2 টু দি পাওয়ার 6 আছে ইয়াত কিন্তু 5 এটা আছে গতিকে ইয়াতো 6 কৰিবৰ কাৰণে আমি কি কৰিম তলে উপৰে 5 টু দি পাওয়ার 5 এৰে পূৰণ কৰিম কৰাৰ লগে লগে কি হ'ব তলত কি হ'ব 2 টু দি পাওয়ার 6 ইনটু 5 টু দি পাওয়ার 6 হ'ব উপৰ 5 টু দি পাওয়ার 6 মানে 3125 ঠিক আছে তলত আমি 2 পূৰণ 5 হোল টু দি পাওয়ার 6 লিখিব পাৰো হয় ঘাতে কে আছে যেহেতু ভূমি দুটা পূৰণ হ'ব উপৰত 3125 ইনটু 3 মানে 9375 হল 2 ইনটু 5 মানে 10 10 টু দি পাওয়ার 6 উপৰত এটু হল তে যেহেতু 10ৰ ঘাত 6 গতিকে দশমিক 6 গৰ আগত হ'ব গতিকে ইয়াতো 1 2 3 4টাহে অংক আছে গতিকে আমি আৰু দুটা শূন্য বঢ়াই দিম ঠিক আছে আৰু শূন্য বঢ়াই দিলে দশমিক ইয়াত থাকিব 1 নম্বৰ 6 23/2 কিউব ইনটু 5 স্কয়ার এটা দেখা পালো যে ইয়াতো অলরেডি মৌলিক উৎপাদক বিশ্লেষণ কৰাই আছে গতিকে 23/2 কিউব ইনটু 5 স্কয়াৰৰ হৰৰ আৰহি 2 টু দি পাওয়ার n ইনটু 5 টু দি পাওয়ার m গতিকে 23/2 টু দি পাওয়ার 3 ইনটু 5 স্কয়াৰৰ দশমিক বিস্তৃতি পৰিসমাপ্ত অৰ্থাৎ খাবদি এতিয়া আমি দশমিক বিস্তৃতিটো ওলাম জি আছে এটোৱে লিখিলো 25/2 কিউব ইনটু 5 স্কয়ার ইয়াত যেহেতু 2 3টা আছে ইয়াত কিন্তু দুটা আছে আৰু এটা লাগিব সমান হবৰ কাৰণে গতিকে তলে উপৰে 5 পূৰণ কৰি দিলো অকল তলত পূৰণ কৰিলে তো নহব তলে উপৰে কৰিব লাগিব ঠিক আছে উপৰত 25 ইনটু 5 মানে 125 তলত কিমান আহিল 5 2 কিউব ইনটু 5 কিউব তাৰ মানে 125/2 ইনটু 5 হোল কিউব 125/10 কিউব তাৰ মানে যেহেতু 10ৰ ঘাত 3 গতিকে 3 গৰ আগত দশমিক হ'ব ঠিক আছে 1 নম্বৰৰ 7 129/2 স্কয়ার ডট 5 টু দি পাওয়ার 7 ইনটু 7 টু দি পাওয়ার 5 কি আছে 129/2 2 to the 2 square into 5 to the power 7 into 7 to the power 5 or হৰৰ আৰহি 2 to the power n 5 to the power n নহয় কাৰণ কিয় ইয়াত 7 এটা সময় আছে 2 আৰু 5 ৰ মাজত 7 এটা সময় আছে যেটো কাটা কাটিও না যায় গতিকে 2 to the power n 5 to the power আৰহি নহব গতিকে 129/2 স্কয়ার 5 to the power 7 7 to the power 5 or 7 to the power 5 ৰ দশমিক বিস্তৃতি নিৰৱধি পৌনঃপৌনিক হ'ব ঠিক আছে আজিৰ ভিডিওটো এমানতে খামনি মাৰিলো তোমালোকে বাকিখিনি চেষ্টা কৰিবা কিবা যদি তেনেকা যদি বুজি পোৱা না যায় বা কৰিব নোৱাৰা কমেন্ট দিবা মই তোমালোকক কৰি দিম ঠিক আছে